কাউৰী আৰু ভাটৌ লগ হৈ ময়ূৰৰ ওচৰলৈ গ'ল আৰু দুয়োজনীয়ে ময়ূৰক ক'ব ধৰিলে, সঁচাকৈ আমি যেতিয়াই নিজক আনৰ লগত তুলনা কৰোঁ, তেতিয়া আমি ক'ব নোৱাৰাকৈ অসুখী হৈ পৰোঁ। তেতিয়া আমি জীৱনটোত সাফল্যৰ হাঁহি মাৰি সুখেৰে দিনবোৰ পাৰ কৰিব পাৰিম। জীৱনটো আমি কেতিয়াও মৰা মাছ হেল্ল' গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে নিশ্চয়। মোৰ SD দাস আছামিজ ব্লগ চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনালোঁ। আজি মই আপোনালোকৰ মাজলৈ আৰু এটি কাহিনী লৈ আহিছোঁ, গতিকে স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। আহক কাহিনীটো আৰম্ভ কৰোঁ। এজনী কাউৰী আছিল। কাউৰীজনীৰ মনত বৰ দুখ, কাৰণ তাই দেখিবলৈ ক'লা, মাতটো বৰ কৰ্কশ। তাই ভাবিলে তাইতকৈ ভাটৌজনী বহুত বেছি সুখী, কাৰণ ভাটৌজনী বহুত ধুনীয়া আৰু মাতটোও শুৱলা। তাইৰ মনৰ কথাখিনি ভাটৌজনীক ক'লে। কাউৰীজনীৰ কথা শুনি ভাটৌজনীয়ে ক'বলৈ ধৰিলে, মোক তুমি সুখী বুলি কিয় ভাবিছা? আচলতে তোমাৰ দৰে ময়ো অসুখী, কাৰণ মোৰ দেহৰ ৰং এটাহে। ময়ূৰৰ পাখিৰ ৰং কিমান ধুনীয়া, ময়ূৰে পেখন ধৰিলে দেখিবলৈ কিমান ধুনীয়া লাগে। ময়ূৰৰ সৌন্দৰ্যৰ কথাবোৰ ভাবিলে মোৰ নিজকে ধুনীয়া নহয় যেন অনুভৱ হয় আৰু মনত অশান্তিৰ সৃষ্টি হয়। ভাটৌজনীৰ কথা শুনি কাউৰীয়ে ভাবিব ধৰিলে যে তাইৰ দৰে ভাটৌজনীও সুখী নহয়। কাউৰী আৰু ভাটৌ লগ হৈ ময়ূৰৰ ওচৰলৈ গ'ল আৰু দুয়োজনীয়ে ময়ূৰক ক'ব ধৰিলে, ময়ূৰ ককাইদেউ, তোমাৰেই ভাল দিয়া। তোমাৰ দেহত ৰং বিৰঙৰ পাখি, তুমি দেখিবলৈ বৰ ধুনীয়া। তুমি চাগৈ বহুত সুখী। আমিহে তোমাৰ দৰে ধুনীয়াও নহয় আৰু আনৰ চকুত আমাৰ গুৰুত্বও কম। ভাটৌ আৰু কাউৰীৰ কথা শুনি ময়ূৰে ক'ব ধৰিলে, শুনা, তোমালোকে ভবা কথাবোৰ ভুল, কাৰণ মোক চিৰিয়াখানাৰ কৰ্তৃপক্ষই বন্দী কৰি এইটো পিঞ্জৰাত ভৰাই ৰাখিছে। মই নিজৰ বিবেকেৰে একো কৰিব নোৱাৰোঁ। তোমালোকৰ সুখ তোমালোকৰ নিজৰ মাজতেই আছে, মাথো অনুভৱ কৰিব জানিলেই হ'ল। এটা কথা মনত ৰাখিবা যে আনৰ লগত তুলনা কৰাজন কেতিয়াও সুখী হ'ব নোৱাৰে। কাউৰীজনী আৰু ভাটৌজনীয়ে নিজৰ ভুল বুজি পালে আৰু নিজক লৈ সুখী হোৱাৰ সংকল্প গ্ৰহণ কৰিলে। সঁচাকৈ আমি যেতিয়াই নিজক আনৰ লগত তুলনা কৰোঁ, তেতিয়া আমি ক'ব নোৱাৰাকৈ অসুখী হৈ পৰোঁ। মোতকৈ তেওঁ বেছি সুখী বুলি মনৰ মাজত কেনেবাকৈ ধাৰণা এটা জন্ম হ'ল মানেই লাহে লাহে মনটোত এক অস্থিৰ অসুখীভাৱে ক্ৰিয়া কৰিবলৈ লয়। আনৰ লগত তুলনা কৰি নিজৰ যোগ্যতা বা বিবেক বুদ্ধিৰে যিকণ গঢ়ি তুলিব লৈছোঁ, সেইকণ অৰ্থহীন বুলি ভাবি অসুখী অশান্তিৰ সাগৰত ককবকাই থকাৰ কোনো অৰ্থ নাই। প্ৰথম কথা, আপুনি কেতিয়াও নিজক আনতকৈ দুৰ্বল বা দুখীয়া বুলি নাভাবিব, কাৰণ যদি আপোনাৰ ভাল বেয়া শুদ্ধ অশুদ্ধ বিচাৰ কৰিব পৰা এটা মগজু আছে, যদি আপোনাৰ সুন্দৰ সংস্কৃতিবান এটা মন আছে, যদি আপুনি মানুহক ভাল পাব পৰা এখন পবিত্ৰ হৃদয় আছে, তেন্তে আপুনি নিজক এজন সম্ভ্ৰান্ত লোক বুলি ভাবিব পাৰে। এনে ক্ষেত্ৰত আনৰ লগত তুলনা কৰি নিজৰ সুখবোৰ দুখলৈ পৰিণত কৰাৰ অৰ্থই বা ক'ত? আনৰ কি আছে সেইটো ভবাৰ পৰিৱৰ্তে যদি আমি নিজৰ কি আছে সেইটোত গুৰুত্ব দি আগুৱাই যাওঁ, তেতিয়া আমি জীৱনটোত সাফল্যৰ হাঁহি মাৰি সুখেৰে দিনবোৰ পাৰ কৰিব পাৰিম।
জীৱনটো আমি কেতিয়াও মৰা মাছৰ দৰে হ'ব দিব নালাগে। তাৰ বিপৰীতে জীৱনটোক সদায় জীয়া মাছক অনুসৰণ কৰি আগুৱাই নিব লাগে। মৰা মাছবোৰে সদায় পানীৰ সোঁতত উঠি যায়। তাৰ বিপৰীতে জীয়া মাছে সদায় সোঁতৰ বিপৰীতে উজাই যায়। আমিও জীৱন নদীৰ সোঁতত উটি নগৈ সোঁতৰ বিপৰীতে উজাই যাবলৈ চেষ্টা কৰিব লাগে। আমাৰ জীৱনটো কুমাৰৰ হাতৰ মাটিৰ লেখীয়া। কুমাৰে মাটিখিনি চাকত বহুৱাই হাতৰ পাকত কলহ, হাতৰ পাকত টেকেলি গঢ়িব পাৰে। আমিও জীৱনটো যেনেকৈ বিচাৰোঁ তেনেকৈ আগুৱাই নিব পাৰোঁ। মাথো লাগে একান্ত ইচ্ছা আৰু এটা সংগ্ৰামী সত্তা। গতিকে আমি আনৰ লগত তুলনা কৰি কাউৰীজনী আৰু ভাটৌজনীৰ দৰে অসুখী অশান্তিত দিন পাৰ কৰাতকৈ নিজৰ প্ৰতিভাৰে নিজক আগুৱাই নি আত্মসন্তুষ্টিত হেৰাই যাওঁ আহক। কাহিনীটো ইয়াতে সামৰণি মাৰিলোঁ। কাহিনীটো কেনেকুৱা পালে কমেণ্টত জনাব। ভাল হ'লেও জনাব, বেয়া হ'লেও জনাব। আৰু ভিডিঅ'টো চাই যদি অলপ হ'লেও ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যোনে যোনে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। এতিয়া বাই।